বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমতে কাতি বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। আমি এতিয়া গৈ আছোঁ পথাৰলৈ, মানে কাতি বিহুত যে টেঙা খাই আমি পথাৰত টেঙা খাবলৈ গৈ আছোঁ। আৰু মোৰ লগত আহিছে এইবিলাক আমাৰ ঘৰৰ মানুহ সদস্য সকলোৰে পিছত এইবিলাক আছেই, পিছতো আহি আছে। আমি এতিয়া সকলো গৈ আছোঁ টেঙা খামগৈ পথাৰত, তাৰপিছত ভিডিঅ' কৰি আছোঁ। পথাৰত চাই থাকিব আপোনালোকে। এইখন হৈছে আমাৰ গাঁও, এইটো আমাৰ গাঁৱৰ শংকৰ মন্দিৰ, আৰু এইটো হৈছে আমাৰ বৰ নামঘৰ। ইয়াতে ৰাস ভাওনা সকলো হয়। এইফালে এইটো নাট্যচৰা এটা আছে। ইয়াত আজি কাতি বিহু উপলক্ষে নাম মানে পাতিছে যুৱ সংঘৰ ল'ৰাসকলে। ইয়াত ডাঙৰ ডাঙৰ বক্স আনি থৈছে, এইবিলাক বক্স মোনাটো ধৰিব লাগিব নেকি? হা জলদি আহ তহঁতি, জলদি আহ, জলদি আহ। পানী বটল, টেঙা পূৰা লৈ আহিছোঁ পথাৰত খাবৰ কাৰণে। আৰু এই কলপাত কাটিব পঠিয়াইছোঁ টেঙা খাবৰ কাৰণে, যিহেতু কলপাত লাগিব, কলপাতত কাটিব পঠিয়াইছোঁ। ডাঙৰ এজনী নাযাওঁ কিয় কাটিবলৈ? কটাৰীখন লৈ যা। এয়া টেঙা খাবৰ কাৰণে কলপাত কাটিব পঠিয়াইছোঁ। কলপাত কাটিব গৈছে, কলপাতত টেঙা খাব লাগিব। ওপৰখন কাটা, এইখন ওপৰ ভালখন, সেইখন নহয়, এই ওপৰখন কাট, ওপৰখন এই আগপাতখন কাটিব নাপায় নহয়। দে সেইখনকে কাটি আন দে, ভাল যদি একো নহয় দে। নহয় এইফালে ভাল আছে, এখন আছে যা। নাহো বুলি কয়, কিয় আহিলি? হা এটা চাইকেল মোনা ল, চাইকেলত মোনা ল, মোনাটো উঠা চাইকেলত। সি বোলে নাহে বোলে, ইমান আমি বুকি পিনি এনেই আনিলোঁ গোটেই ৰাস্তাটো মোনাটো। বললে বল, বিবি বাহেঁত নাই আহা। গলি পথাৰৰ মূৰত টেঙা খাবলৈ ইমান ৰ'দ, চপিনে ৰ'দ জেগাই বিচাৰি পোৱা নাই। এইফালে অকণমান ছাঁ দেখিছোঁ, ইয়াতে অলপ বহি যাওঁ বুলি ভাবিছোঁ। ছাঁহতে এডোখৰতে বহোঁ, ছাঁ পৰি আছে, পাতিখন পাৰ। এডোখৰতে বহিম, একো নহয়, কি হ'বনো? এই চফা কৰি গ'লে এডোখৰতে বহিম দে। পুৰা মানুহে টেঙা খাই আছে আগলৈ। ইয়াত গোটেই ৰাস্তাটো টেঙাই খোৱা পাৰ্টি, দুটাহে পাৰ্টি আছে, বেছি নাই। ইয়াতে বহোঁ দে। পাতিখন উলিয়াওক, সেইটো ধৰ আমাৰ পাতিখন পাৰি দে। চাইকেলখন লৈ আহোঁতে তাৰ ভাগৰ লাগিলে, পানী খালে। চাইকেলখন তই এডোখৰতে পাতিবি, কোনোবা খাই থৈ গৈছে টেঙা, দেখিছেনে এইবিলাক বাকলি পৰি গৈছে। এয়া আমাৰ খুৰীয়ে পাতি পাৰি আছে। ইয়াতে পাৰি দিওঁ আৰু পাতিখন, জেগাই নাই নহ'লে বেলেগত। এডোখৰতে গছৰ জোপা তলতে ছাঁ পৰিছে, বহিবলৈ লাগিছে। বহা বহা, টিকলিকেইটা দিব, পোৱালিকেইটা আগে বহি লোৱা। এইয়া টেঙা, চুমচুনি চেনেল খুলি বহি লোৱা। টেঙা বেলকনি এনেকে পেলা। ধোৱাই নাই তেনেকে পানীতে ধুই ল'ম ন। বক্সটো আনিবি যা।
আহিছে আমাৰ স্পেচিয়েল বেগ নাম চাবলৈ আহিবি নাই ভাল এইকেইটাও খাইছে মানুহে পথাৰলৈ আহিছে টেঙা খাবলৈ কলপাত লৈ আহিছে এইকেইটা ফটো উঠি আছে চা পেহীয়ে ঘটি যায় পুৰা ফটো উঠি আছে এইফালে দে উঠ 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 পথাৰত টেঙা খাবলৈ অহা অনুভৱ কেনেকুৱা 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 অনুভৱ ৰিহাৰ্চেল কৰি ল'ব লাগিছিলে কেনেকুৱা আছে কাতি বিহুত টেঙা খাবলৈ আহি কেনেকুৱা লাগিছে টেঙাই নাই কলপাতত কলপাতত টেঙাই নাই টেঙা গুচা কলে আহিছ কলে মই কলে আহিছ মই নামলেহে আহিছে মানুহ হলো ইমান গাল টেঙা হৈছে কেইটা 4টা নে কেইটা এজনী কি হল কিয় কাটি আছ কাতি বিহু টেঙা খাবলৈ আমাৰ গাঁৱৰ সকলো মানুহ ওলাই আহে পথাৰলৈ চবে ভাগ ভাগ হৈ টেঙা খাই ইফালে পুৰা মানুহ বহি আছে টেঙা খোৱা এইপিনে পুৰা মানুহ বহি আছে চব ভাগ ভাগ হৈ হৈ পিনে টেঙা খাই আছে কত মোৰ টেঙা কত কত মোৰ টেঙা কত টেঙা কত টেঙা পোৱালি কত টেঙা দিছ নেকি এই জল দিয়ক টেঙা নাই মোক গাত পেলাইছ জল দিয়ক পিতা খাব নালাগে আমাক জলকীয়া জল খুন্টা পিতা খাব পিতা মোৰ টেঙা দে কত মোৰ টেঙা মা টেঙা নাই দিয়ক জলকীয়া কাটা মা মোক একেলগে দিয়ক নালাগে বেলেগকে দে কিয় একেলগে আছে মই টেঙা খাইছ টেঙা লাগিছে নাই টেঙা লাগিছে নাই লাগিছে সবকে দি ও মোটা কিহে কামুলে মহে কামুলে কোজান দিবে সব পোৱা হবলা চাও ও মমুইজা পোৱাটা খাব কি না খায় বল না টেঙা দিম কাবাক চাও জলকীয়া টেঙা খাবলৈ মানুহ আহি আছে পথাৰতে এইবিলাক মই নাই কিয় এই ৰখ কৰিব গা এই মোক আনি নিমখ অকণ দি সানি দেখাম না মই খাম ৰ ভিডিঅ' কৰ মই খাইগা তহঁতি পথাৰত টেঙা খাবলৈ আহা পথাৰত ভিডিঅ' এটা বনাই থ'লে 5 বছৰ পিছত হ'লে চাব পাৰিম হয় নহয় আমি টেঙা খাইছে এইপিনে পুৰা জ্বলা এইপিনে পুৰা টেঙা খাই আছে 10 টকামান ফটো খাম উঠি লওঁ আৰু ৰিলছ বনাই লওঁ ঐ গৌৰী এই টেঙা বাকলিখিনি এই পথাৰলৈ দলিয়াই দে ধানৰ মাজলৈ ধান হ'ব ডাঙৰকৈ তেতিয়াহে খাবলৈ পাবি কি টেঙা বাকলিৰ লগতে চৰিয়াটো দলিয়াই দিব দিছে
এইপিনে পুৰা ফটো মৰাত ব্যস্ত চবে ফটো মাৰি আছে এইপিনে পুৰা পোষ্ট দি আছে এইপিনে পুৰা ভিডিঅ' বনাই আছে ইনষ্টাগ্ৰামত চবে পুৰা একেবাৰে ভিডিঅ' বনাত ব্যস্ত একেবাৰে চবে এইকেইজনী পুৰা পোষ্ট দি আছে টেঙা খাই হৈ গ'ল ৰাইজসকল হৈ গ'ল পথাৰত টেঙা চেঙা খালোঁ টেঙা খাই পিনি আমি এতিয়া ঘৰৰ আগলৈ আহি আছোঁ চবেই ঘৰলৈ উভতি আহি আছোঁ কি হৈছে ভাগৰ লাগিছে চবে ঘৰলৈ আহি আছোঁ এতিয়া চবে চাকি বন্তি জ্বলাবগৈ গধূলি হ'লে ঘৰে ঘৰে গৈ আৰু তুলসী তলত আজি আমাৰ গাঁৱত মানে ল'ৰাবিলাকে নামো পাতিছে নামঘৰলৈও আহিব লাগিব পুৰা হাঁহি আহিছে বন্তি জ্বলাব লাগিব তুলসী তলত বন্তি জ্বলাব লাগিব হয় কাতি বিহু যিহেতু নামঘৰলৈ আহিব লাগিব ৰাতি নামঘৰলৈ আহিবি নাই তহঁতি কোনে কোনে আহিবি মইতো এক নম্বৰতে আহিম দেই মই নাহিলে বোলে নামেই নহয় নামঘৰলৈ সকলোৱে যা সকলোৱে যা বহুত টান মাটিখিনি ঘূলিব বেয়া হ'ব নেকি ডাঙৰ হৈ পুলি লাগে ন তহঁতৰ ঘৰলৈ নিয় ডাঙৰ নালাগে কাতি বিহু আপোনালোকক শুভেচ্ছা জনাইছোঁ কাতি বিহুৰ কাৰণে এইটো হৈছে আমাৰ গাঁৱৰ বৰনামঘৰ মানে এইফালে দেখিছে ডাঙৰ ডাঙৰ বক্স লগাই থৈছে আজি কাতি বিহু উপলক্ষে মানে আমাৰ গাঁৱৰ যুৱক সংঘৰ ল'ৰাবিলাকে মানে নাম পাতিছে কাতি বিহুৰ নাম প্ৰতি বছৰে পাতে এবাৰো পাতিছে আৰু নাম ৰাতিলৈ নামতি পাৰ্টি আহিব বোলে মৰিগাঁৱৰ পৰা গতিকে এতিয়া ঘৰলৈ যাওঁ তাৰপিছতে ৰাতিলৈ আহিম নামতি পাৰ্টি চাবৰ কাৰণে আৰু পাৰিলে আপোনালোককো দেখাম এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু